লাগিছে আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক চাবলৈ গৈ আছোঁ। আৰু একদম ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক, আপোনালোকে এনজয় কৰক। আপোনালোক যিমানটো পাৰোঁ দেখাব চেষ্টা কৰিম, বাকী তাত দেখাই আছোঁ। এতিয়ালৈ অলপ সময়ৰ পিছতে আমাৰ মঞ্চত আহি উপস্থিত হ'লে নীল আকাশ দা আৰু মানুহৰ যথেষ্ট দেখিবলৈ পোৱা গৈছে ইয়াত। দেখিছেই নিশ্চয়। मानुष लग रहा मत करो, रहने दो बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया।